তো হে গাইজ প্লেসটো কেনেকুৱা পালে যদি ভাল পালে অৱশ্যই জনাব। হে গাইজ আশা কৰোঁ আপোনালোক সকলে ভালে আছে, তাৰে কামনা কৰি আজি মোৰ অইন এক নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ফাইনেলি আমি 2 কিলোমিটাৰ আহি পালোঁ। এয়া 31 নং ঘাইপথেৰে আমি গৈ আছোঁ আৰু মোটামুটি 3-4 কিলোমিটাৰ মান গ'লেহে বস্তুটো আপোনালোকক দেখাব পাৰিম। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ফাইনেলি ভাগৰ লাগি গৈছে। ইয়াৰ ৰবিনক চলাব দিলোঁ চাইকেলটো আৰু মোটামুটি 10 মিনিটমান লাগিব যাই পাওঁতে। আমি আধা আহি পালোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এইখন গেট, এই গেটেৰে আমি সোমাই যাব লাগিব। তাৰ আগতে এই ব্ৰিজখনৰ পৰা ঘূৰি আহিম অলপ, পিছতহে আমি আপোনালোকক এই গেটখনেৰে সোমাই এই ধুনীয়া জেগাটো দেখাম। এইখন গেট ফাইনেলি সোমাই গেলোঁ গেটখনৰ ভিতৰত। 1 নং বাগমাৰা চৌৰাগুৰি গাঁও পঞ্চায়ত। আপোনালোকে মজাটো লৈ থাকক। ইমান ধুনীয়া ৰাস্তাৰে আহি আছিলোঁ, এতিয়া কেঁচা ৰাস্তা পালোঁ। বাপৰে বাপ, কুঠি বিষ উঠি গ'ল মোৰ। খবৰ ভাই, শ্মশানে যাওয়ার রাস্তা নাই দে। হ্যাঁ ফাইনেলি আমি ওচৰত আহি পালোঁ। কি মজা প্লেচ চাব আপোনালোকে। মই অৱশ্য অহা নাই ইয়াতে, মই শুনিছোঁ ভাল জেগাটো বোলে, ইয়াতে পাৰ্টি কৰিবলৈ ভাল। অ' মাই গড, কি ৰাস্তা! ইতিমধ্যে এটা ঘটনা হৈ গ'ল দেই। ঘটনাটো হৈছে কি যে আমি আহোঁতে মানে আমাৰ গাড়ীখনত তেল শেষ পাই গ'ল। এতিয়া আমি খোজকাঢ়ি যাই আছোঁ। এই আমাৰ গাড়ীখনত তেল শেষ পাইছে। আমি তাৰে পৰা তেলটো ভৰি লোৱা নাছিলোঁ যিহেতু, সেইকাৰণে মাৰি দখা হ'ল। এয়া চাওক, ডাঙৰ ডাঙৰ পুখুৰী। তাতে আহিব নেকি মাছ মাৰিব আপোনালোকে? পুখুৰী চাওক। এয়া আমি আই নদীৰ কাষে গৈ আছোঁ। আই নদীৰ পানীটো চাব নেকি? এই চাওক, নদীৰ কাষত ঘৰখন আপোনালোকে দেখিছে নে নাই? এই চাওক, এতিয়া যদি আপোনালোকে আহে, যাৰ ঘৰ ওচৰত আছে বঙাইগাঁও ডিষ্ট্ৰিক্ট, এইটো চৌৰাগুৰি বুলি কয়। ইয়াতে যাৰ ঘৰ ওচৰত আছে, মন চন যদি বেয়া লাগে, এতিয়া আহিলে নিশ্চয় মনটো ভাল হৈ যাব। ইমান ধুনীয়া প্লেচ এইটো। এই চাওক, এই আমি শ্মশানৰ ওচৰলৈ গৈ আছোঁ। আজি আৰু মঙলবাৰ। এই মঙলবাৰ দিনটো এনেও বেয়া দিন হয় এইটো, তথাপিও আমি শ্মশানৰ ওচৰলৈ গৈ আছোঁ। চাওক, ভিউটো চাওক না। নদীৰ কাষত আহি বহিলে আপোনাৰ কিবা মনটো ভাল লাগি যাব। পাহাৰ, এইফালে নদী, এইটো ৰাস্তাত নদীৰ কাষত কিমান ধুনীয়া ঘৰ। এইটো কিবা মন্দিৰ নেকি, কালী মন্দিৰ কথা এইটো। এটা আহি থাকে মানুহ, মানে ল'ৰা ছোৱালীবিলাকে ইয়াতে কিবা পাৰ্টি চাৰ্টি কৰিব আহে, বাৰ্থডে পাৰ্টি আৰু কিবা কিবি কৰিব আহে, এনজয় কৰিব আহে। এটা কভাৰ ভিডিঅ'ৰ
শ্বুটিঙো কৰিব ইয়াতে সাপোৰ্ট ফাইনেন্স কমিশন ফৰ দ্য ইয়াৰ ओ भाई मारो मुझे मारो ये काली मंदिर है तो अपना देखा है काली मंदिर तो मार আছে না চাওক কিমান বোম ডাঙৰ পুখুৰী হয় এতে তো হে গাইজ প্লেসটো কেনেকুৱা পালে যদি ভাল পালে অবশ্যই জনাব আৰু যাৰ যাৰ ঘৰ ওচৰতে হয় আহিব নিশ্চয় এতে ধুনীয়া জায়গাটো बहुत मजा লাগিব बहुत মানে বহুত মজা লাগিব কৈছো এসা কিমান ধুনিয়া পুখুৰী ইমান ডাঙৰ পুখুৰীটো ওচৰত নদী মাজেৰে ৰাস্তা ইমান হাৱা বতাহ মানে যদি আপোনাৰ মনটো বেয়া লাগি থাকে কোনবা দিন এতে আহি ফুৰি গলে হল এই ৰব কিবা এটা খাই ল ৰব ঘৰতে পানী পিয়ে লাগি গৈছে আপোনালোকে চাই থাকক আমার খোয়াটো কিন্তু না চাব দে ভিডিওটো হে চাই থাকক খোয়াটো চাই থাকিলে আকৌ আমাৰ পেটৰ বেমাৰ হ'ব নহয় তো গাইস কেনে লাগিল কব এইখন গেটখন যাওঁতে এখন গেটেৰে সোমাইছিলো এতিয়া অন এখন গেটেৰে ওলাই আহিলো তো টাটা বাই বাই গেট আৰু একদিন আহিম দিয়ক আপোনালোকক লৈ তো গাইজ ভিডিওটো ইমানতে সামৰণি মাৰিম যদি ভিডিওটো ভাল পালে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব নিশ্চয় কৰিবলৈ নকওঁ যদি ভিডিওটো ভাল পালে নেক্সট ভিডিওটো লৈ অপেক্ষা কৰক টাটা বাই বাই